নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এজন অতি সত্যনিষ্ঠ ৰাজকোঁৱৰৰ বিষয়ে মই ক'বলৈ ওলাইছো। এজন ৰজা আছিল। তেওঁৰ বহুত ডাঙৰ সাম্ৰাজ্য আছিল। ৰজাজনৰ 10 জন পুত্ৰ আছিল। যেতিয়া ৰজাৰ অলপ বয়স হ'ল তেতিয়া তেওঁ গোটেইকেইজন পুত্ৰকে মাতি আনি ক'লে যে চোৱা মই এতিয়া বুঢ়া হৈ আহিছো। তোমালোকৰ মাজৰে কোনোবা এজনক মই এই সাম্ৰাজ্যৰ উত্তৰাধিকাৰী বনাই দিওঁ বুলি ভাবিছো। এই কথা শুনি গোটেইকেইজন পুত্ৰ বহুত আনন্দিত হ'ল আৰু এজনে আনজনতকৈ বেছি ভাল হোৱাৰ চেষ্টা কৰিব ধৰিলে। তেতিয়া ৰজাই ক'লে মই তোমালোকক এটা কাম দিওঁ আৰু যিজনে এই কামটো ধুনীয়াকৈ কৰিব পাৰিবা তেওঁকে এই সাম্ৰাজ্যৰ উত্তৰাধিকাৰী বনাম। ৰজাই গোটেইকেইজন পুত্ৰক বীজৰ অলপ অলপ টুকুৰা দি ক'লে তোমালোকে এই বীজটো লৈ এবছৰৰ কাৰণে জংঘললৈ যাব লাগিব। জংঘলত তোমালোকে ইয়াক ধুনীয়াকৈ ৰুই ইয়াৰ চোৱা চিতা কৰিব লাগিব। এবছৰৰ পিছত যাৰ গছ বেছি ডাঙৰ হ'ব তেওঁই এই সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব। ৰজাৰ একেবাৰে সৰু পুত্ৰৰ নাম আছিল নকুল। নকুলেও এইবোৰ কথা খুব মন দি শুনি আছিল। ৰজাৰ গোটেইকেইজন পুত্ৰই বীজ লৈ বেলেগ বেলেগ দিশেৰে জংঘললৈ বুলি ৰাওনা হ'ল। নকুলেও জংঘল পাই বীজটো এটা পাত্ৰত ৰুই দিলে আৰু খুব যত্নৰে বীজটোৰ প্ৰতিপাল কৰিব ধৰিলে। কিন্তু নকুলে ৰোৱা বীজটোৰ পৰা গছ হয় কিন্তু পিছত মৰি যায়। আনফালে ৰজাৰ বাকীকেইজন পুত্ৰই বীজটো ৰুই সাৰ পানী দিয়াৰ পিছত ধুনীয়াকৈ পুলি ওলাই ডাঙৰ গছ হ'বলৈ ধৰিলে। এবছৰৰ পিছত গোটেইকেইজন ৰজাৰ ওচৰত হাজিৰ হ'ল আৰু সকলোৰে পাত্ৰত একোডাল সুন্দৰ আৰু বৃহৎ গছ দেখা পোৱা গ'ল। কিন্তু নকুলৰ পাত্ৰটো একেবাৰে খালী আছিলে। তাত কোনো গছ নাছিলে। ইয়াকে দেখি তাত উপস্থিত সকলোৱে হাঁহিবলৈ ধৰিলে আৰু নকুলে ৰজাক দেখি পাত্ৰটো পিছফালে লুকুৱাই দিলে। ৰজাই নকুলৰ পাত্ৰটো চালে আৰু সকলোৰে ফালে মুখ কৰি ক'বলৈ ধৰিলে শুনা সকলোৱে মই তোমালোকৰ নতুন ৰজা আৰু এই সাম্ৰাজ্যৰ উত্তৰাধিকাৰী নিৰ্বাচিত কৰিলো। আজিৰ পৰা নতুন ৰজা নকুল হ'ব। ৰজাৰ বাকীকেইজন পুত্ৰ আৰু তাত উপস্থিত সকলোৱে এইটো কথা শুনি স্তব্ধ হৈ গ'ল। ৰজাই ক'লে মই সকলোকে বেয়া বীজ দিছিলো যিটোৰ পৰা কেতিয়াও গছ হ'ব নোৱাৰে। মোৰ বাকীকেইজন পুত্ৰই মোক ঠগিছে কিন্তু নকুলে একেবাৰে সত্যনিষ্ঠভাৱেৰে নিজৰ কামৰ প্ৰতি সততা দেখুৱাই গছৰ সেই অৱস্থাৰে মোৰ ওচৰলৈ আহিলে। নকুলৰ এই সত্যনিষ্ঠ গুণৰ বাবে মই নকুলক এই সাম্ৰাজ্যৰ উত্তৰাধিকাৰী বনালো। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজো যে সত্যত থাকিলে আমি ডাঙৰ কাম এটাও সহজতে প্ৰাপ্ত কৰিব পাৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।